হেল্ল' গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ নতুন ব্লগছলৈ আৰু এতিয়া ৰাতিপুৱা বাজিছে 10:30 মই ধুই আছোঁ কাপোৰ আৰু কাপোৰখিনি ধুই লওঁ তাৰপিছত লগ পাই আছোঁ আৰু এয়া মই কাপোৰখিনি থৈ দিলোঁ ইয়াতে আৰু আজি কাৰেণ্ট নাই সেইটো কাৰণে আজি মই টিউবৱেল মাৰি মই কোনোমতে কাম কৰিছোঁ আৰু আজি আছে শিৱৰাত্ৰি যাবৰ কাৰণে অকমান ঠিক ঠাক কৰিব লাগিব সফা কৰিব লাগিব আজি নহয় পিছে অহা কাইলৈ আছে আৰু আজি কোনোবা আহিব আছে কোন আহিব আছে আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু আশা কৰিছোঁ যে এই ভিডিঅ'টো আপোনালোকক ভাল লাগিব বুলি আৰু এয়া মোৰ কাপোৰ ধোৱা হৈ গ'ল আৰু কাপোৰখিনি মেলি লৈছোঁ মোৰ ভাতো বনাব আছে ডাঙৰ বেটা উঠিলে সৰু বেটা হৈ আছে আৰু চাই থাকক ভিডিঅ'টো পটাপট কৰিছোঁ ভাতো খুৱাব আছে চাই থাকক আৰু पान तोड़ रहा है गौर से देखो मेरा मम्मी वो अभी लगाया है उसको खाने के लिए चला गया हम लोग को असम में तामुल पान नहीं खाने से नहीं होता है सो तामुल पान वो लोग को चाहिए पान तो दिखाओ ना ये देखो पान इसको धो আৰু মই খুৱাই আছোঁ বেটাক গাখীৰ বেটা উঠিলেই ভাত হোৱা নাই সেইকাৰণে ভাবিলোঁ অকণমান গাখীৰ খুৱাই লওঁ সেইটো কাৰণে মই এতিয়া অকণমান গাখীৰ খুৱাই লৈছোঁ তাৰপিছত মই ভাত খুৱাম আৰু আপোনালোকে চালেনে আমাৰ মাৰ পান নহ'লে নহয় আৰু এয়া বেটা কেমেৰা ফালে চাই গাখীৰ খাই আছে কি কৰি আৰু চাই থাকক আমাৰ কাপোৰ মেলা হৈ গ'ল এইফালে হাই কৰি দে হাই আমাৰ কাপোৰ মেলা হৈ গ'ল হৌৱা বেটা আমাৰ কাপোৰ মেলা হৈ গ'ল আৰু এয়া মই বেটাক খুৱাই আছোঁ এতিয়া ভাত এয়া সৰু বেটা ডাঙৰ বেটা দুইটাই উঠিলে সেইকাৰণে দুইটাকে খুৱাই আছোঁ লগত আৰু পটাপট কৰিছোঁ সিহঁতক গা চা চাফা কৰিব আছে সেইটো কাৰণে আৰু খানা বনোৱাই নাই অকল ভাতটোহে হৈছে বাকি সবজি দালি এইবোৰ আছে আৰু ঘৰ চৰ মুচিবলৈ আছে এইকাৰণে পটাপট কৰি আছোঁ
মই এতিয়া বহি আছোঁ আমাৰ গেটৰ সন্মুখত আৰু মায়ে গৈছে চুৱেটাৰ আনিবলৈ। অকণমান গধূলি হৈছে, তাকে ভাবিছোঁ চুৱেটাৰটো পিন্ধি যাওঁ। চুলিখিনি কাটিলোঁ চব কেনেকুৱা লাগিছে চাবলৈ। আৰু কালি আছে শিৱৰাত্ৰি ক'ত কোনে যাব বাৰু? চবে যাব মন্দিৰলৈ, হয়নে? চাওঁ, আমি শিৱসাগৰ যাব নোৱাৰোঁ চাগে, আৰু মই যাওঁ কাৰণ বহুত ভিৰ আৰু বাচ্চা লৈতো যাব নোৱাৰিম। আৰু মই নেক্সট ভিডিঅ'ত লগ সেইটো পাম। কাৰণে আজি কোনোবা আহিব আছে, কোন আছে ওচৰত মই মন্দিৰ আছে, নেক্সট তাতে ভিডিঅ'ত যাম দেখাম। আৰু লগ পাই আছোঁ মানে আৰু নেক্সট ভিডিঅ'ত লগ পাম। আৰু মই গৈ আছোঁ, লগ পাম, বাই বাই।